তোমাৰ চেনেল দিবাচাম ব্লগ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এই ৰাতি ব্লগ বনোৱা মোৰ নিয়মে নাই, কিন্তু আজি বনাইছোঁ। যাই আছোঁ জ্ঞানদীপহঁতৰ ঘৰত। তো এই মাত্ৰ ফোন কৰিলোঁ, জ্ঞানদীপ ঘৰত আছে, তো যাই আছোঁ বলক। তো দোস্ত গুগল মেপক ভৰসা কৰি কিন্তু নাহিব দে আপোনালোকে। মানে আমি যাব লাগে কোনোবা জেগাই দি আমাক পঠিয়াই দিছোঁ, কোনোবা জেগাই দি দেখছি নাই, আৰু উল্টা পাল্টাকে ঘূৰি আৰু সেনেকৈ আহিব লাগিব। তো গুগল মেপক বিশ্বাস কৰি কিন্তু নাহিব। তো দোস্ত যাই আছোঁ দিয়ক, আৰু একদম গা চা হালকা নাখাম। এইটো গালি পাৰি আছে মোক, মানে বেলেগ ৰাস্তা দি লৈ আহিলোঁ না, একদম গালি পাৰি আছে। তো গালি পাৰিমে আকৌ নাই দে, বেলেগ ৰাস্তা দি আহিলোঁ দিয়ক। আৰু কি হ'ব, আৰু যাই আছোঁ বলক। পালোঁ এই ৰাতি আৰু কি যাব ৰাস্তাগিলা, মুখখন বেছি হৈছে দিয়ক। বেছি দূৰ নাই, পালোঁ আমি। তো এই ভাই আমাক দেখি দিলে, তাৰ ঘৰক লাগি যাই আছে। বেয়া চেয়া নাপাবা নাকি আৰু। তো দোস্ত ফাইনেলি জ্ঞানদীপহঁতৰ ঘৰ আহি পালোঁ। এইপিনে আহোঁ চাইকেল থৈ আছে জ্ঞানদীপহঁতৰ ঘৰ। তো কি কৰি আছা তুমি? পঢ়ি আছিলোঁ। তো ডিষ্টাৰ্ব দিলোঁ আহি নদী একদম খবৰ পাতি ভাল তোমাৰ? মজা। জ্ঞানদীপ নেক্সট ক'ত যাম প্লেন কৰিছিলোঁ? তাৰে আগতে খেলা হ'ব 4-5 তাৰিখে। তো প্ৰেক্টিছ কৰি আছোঁ ভালকৈ। কিবা অলপ লিখি দিবা নেকি আমাৰ অডিয়েঞ্চক? অলপ কিবা কাৰণতে অলপমান দেৰিকৈ আমাৰ বাবুৱে দেখি দি আছে, তো চাই থাকোঁ না কি কয়। জ্ঞানদীপ ভাইৰ লগত আমি কেমেৰা দি অলপ ফটো উঠি লওঁ। তো কেনে লাগে? তো একদিন জ্ঞানদীপ ভাই আৰু মই ফটো চুটা কৰিম জ্ঞানদীপক লৈ। তো কোনদিনা কৰোঁ? দুইবাৰ লৈ একদিন কৰি দিম ন, কি কওঁ? তো এই জ্ঞানদীপৰ প্ৰেক্টিছৰ কাৰণে ভিদাংগ আছে এইপিনে। তো দোস্ত আমাৰ জিংটো চাইকেলত পাম নাই। তো জ্ঞানদীপহঁতৰে পাম আনি ইয়াৰ চাইকেলত নাম দিব লগা হৈছে। তো এনে গোটেই লৈ কিয় থাকা উঠি কি কৰোঁ তা জকে নাহিলেও ভেজাল এটা লগত আনবই। তো জকে নাহিলে আৰু ভেজাল এটা থাকবই। তো বাই বাই, মোৰ বাৰ্থডেত যাবা হা। যাওঁ। তো দোস্ত আমি যাব ওলালোঁ তো জ্ঞানদীপক এৰি। তো আজি ভিডিওটো এইখিনি আমাৰ ভিডিও লাইক কৰি শ্বেয়াৰ কৰাৰ কাৰণে আমাৰ দাদাহঁতৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। বাই বাই বাই। তো ফাইনেলি আছোঁ মই দাদাৰ দোকানত। এইখন হ'ল দাদাৰ দোকান, তালুকদাৰ কাৰ্য কমিউনিকেশ্যন দোকান। এতিয়া এপ্লাই পৰ্যন্ত ইপিনে আহকচোন দেখি আছোঁ। মানে এপ্লাই বা কিবা কৰোঁ বুলি ভাবিছে দাদাৰ দোকানক আহি যাব। পাঠশালা যি মেইন চাৰিআলি চকটো আছে, চাৰিআলি চকটোৰ পৰা আহি আমাৰ আঘাত চাইডে বাহাত চাইডে হয়, তো আহি যাব।